আজিৰ 10টা ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই ইলিয়াছ। আপুনি চাইছে ৱৰ্ল্ড আছাম ইউটিউব চেনেল। আজিৰ ব্ৰেকিং নিউজৰ প্ৰথমটো হেডলাইন হৈছে পীযুষ হাজৰিকাক এআইডিএফৰ মেইন মানুহ বুলি কৈ বিপদত পৰিল নিজামুদ্দিন চৌধুৰী। এআইডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সন্মান লাঘৱৰ অভিযোগ। আজিৰ ব্ৰেকিং নিউজৰ দ্বিতীয় নম্বৰ হেডলাইন হৈছে মণিপুৰৰ চুৰাচন্দ্ৰপুৰত পুৱা 3 ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন। এতিয়ালৈকে মুঠ 23,000 লোকক উদ্ধাৰ সেনা আৰু অসম ৰাইফলছৰ। বৰ্তমান সেনাই আকাশী নিৰীক্ষণ UAVৰ চলাচল আৰু ইম্ফল উপত্যকাৰ ভিতৰত সেনাই হেলিকপ্টাৰ পুনৰ নিয়োগ কৰিছে। আজিৰ ব্ৰেকিং নিউজৰ তৃতীয় নম্বৰ হেডলাইন হৈছে মণিপুৰৰ ভায়োলেন্স। ত্ৰিপুৰা চৰকাৰৰ উদ্যোগত সুকলমে উভতিল মণিপুৰত অধ্যয়নৰত ত্ৰিপুৰাৰ শিক্ষাৰ্থীসকল। ত্ৰিপুৰা চৰকাৰৰ এক বিশেষ ব্যৱস্থাৰ জৰিয়তে আগৰতলালৈ শিক্ষাৰ্থীসকলক লৈ অনা হৈছে। আজিৰ ব্ৰেকিং নিউজৰ 4 নম্বৰ হেডলাইন হৈছে নিশা বকুত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত থিতাতে 4 জন লোক নিহত, গুৰুতৰভাৱে আহত 5 জন। আহত লোককেইজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আজিৰ ব্ৰেকিং নিউজৰ 5 নম্বৰ হেডলাইন হৈছে শিৱসাগৰ সন্মিলনত ৰঙালী বিহু সন্মিলনত ব্যতিক্ৰমী প্ৰয়াস। 70খনৰো অধিক বিদ্যালয়ৰ অংশগ্ৰহণ। শিৱসাগৰ সন্মিলনত ৰঙালী বিহু সন্মিলনত ব্যতিক্ৰমী প্ৰয়াস। 60ৰ পৰা 70খনৰো অধিক বিদ্যালয়ৰ অংশগ্ৰহণ। আজিৰ ব্ৰেকিং নিউজৰ 6 নম্বৰ হেডলাইন হৈছে শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত গুৱাহাটীৰ মনোৰোগ বিশেষজ্ঞ ডক্টৰ সংগীতা দত্তক গ্ৰেপ্তাৰ। ডক্টৰ সংগীতাক গ্ৰেপ্তাৰৰ পাছতেই পল্টন বজাৰ থানাৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে ধীৰেনপাৰা চিকিৎসালয়লৈ লৈ যোৱা হয়। আজিৰ ব্ৰেকিং নিউজৰ 7 নম্বৰ হেডলাইন হৈছে তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত 13 গৰাকী বিদেশী শিক্ষাৰ্থী। অসম পৰিচিত বিশ্বৰ বহু দেশত। বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি আছে 13 গৰাকী বিদেশী শিক্ষাৰ্থীয়ে। শ্ৰীলংকা, থাইলেণ্ড, বটছৱানা, মালাৱি, তানজানিয়া, জিম্বাবৱে, লেষ্ট, ইজিপ্ত, পেলেষ্টাইন, গানা, নেপাল, গুৱানা আদি দেশৰ শিক্ষাৰ্থীসকল সম্প্ৰতি পৰিচিত হৈ পৰিছে অসমৰ সৈতে। আজিৰ ব্ৰেকিং নিউজৰ 8 নম্বৰ হেডলাইন হৈছে গোৱালপাৰাত জীৱন্তে অগ্নিদগ্ধ হল 7 বছৰীয়া নাবালক। গোৱালপাৰাত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা। জুইৰ ললিহান শিখাত জীৱন্তে বস্তুত 7 বছৰীয়া নাবালক। চাইত পৰিণত হল ঘৰবাৰী। 5 লক্ষাধিক টকাৰ সা সম্পত্তি জুইত যা। আজিৰ ব্ৰেকিং নিউজৰ 9 নম্বৰ হেডলাইন হৈছে কংগ্ৰেছৰ গেৰাণ্টি মিছা আখ্যা প্ৰধানমন্ত্ৰীৰ। কৰ্ণাটকত কংগ্ৰেছে মিছা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। এই অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰীৰ। আজিৰ ব্ৰেকিং নিউজৰ 9 নম্বৰ হেডলাইন হৈছে অন্ধকাৰৰ মাজতে বিশ্ববিদ্যালয়ত ভাষণ দিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। অন্ধকাৰতে ভাষণ আগবঢ়ালে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আজি উৰিষ্যাৰ এখন বিশ্ববিদ্যালয়ত প্ৰায় 9 মিনিট সময় অন্ধকাৰত ভাষণ আগবঢ়ালে ৰাষ্ট্ৰপতিগৰাকীয়ে।